নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মহাশিৱৰাত্ৰি। গতিকে সকলো ভালে আছে চাগে, সকলোৱে মন্দিৰত গৈ চাগে পূজা অৰ্চনা কৰিছে। গতিকে ময়ো যাব ওলাইছোঁ এতিয়া শিৱ মন্দিৰলৈ। গতিকে ক'ত যাওঁ কি কৰোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ। আৰু মই ঘৰৰ পৰা ওলাই আহি ৰাস্তা পালোঁ। এতিয়া মই ৰিক্সাত যাম। ইয়াৰ পৰা ৰিক্সাৰ পৰা নামি এতিয়া খোজকাঢ়ি যাব লাগিব। লগৰজনী ৰখি আছে আৰু এনেকৈ পাহাৰ এখন বগাই বগাই যাব লাগিব আমাৰ গন্তব্যস্থানলৈ। ৱাও, ইমান ভাল লাগিছে, চাওকচোন আপোনালোকে। সৰস্বতী পূজা হওক কিবা হওক, আমি বহুখিনি ওপৰত উঠি আহিলোঁ। আমি এতিয়া গৈ আছোঁ পাহাৰ বগাই বগাই। চাওঁ এজনী চেল্ফি উঠাত ব্যস্ত। বা কিমান উঠিলোঁ। পাৰিছোঁ কপি আছে কাপোৰ ছোৱালী। ইয়াতে আমি চাকি ধূপ লৈ লওঁ। ফাইনেলি পাই গ'লোঁ আমাৰ গন্তব্যস্থান তিনচান্দি মন্দিৰ। আমি যাব লাগিব 300টা চিৰি বগাই। বাপৰে, ধেমালি নহয় 300টা চিৰি ওপৰলৈকে যাব লাগিব। আমি চেণ্ডেল খুলি থৈ যাওঁ। আৰু এতিয়া আমি ইয়াতে চাকি ধূপ জ্বলাই লওঁ। ইয়াতে ফুট লৈ প্ৰসাদ ল'লোঁ। দেখিবলৈ পাইছে আপোনালোকে আজি ইয়াত শিৱ পূজা উপলক্ষে কিমান মানুহ গোট খাইছে। আৰু এনেকৈ আমি ঘৰলৈ বাট বুলিলোঁ। আৰু এতিয়া মই আহি পালোঁ ঘৰ। বহুত ভাগৰ লাগিছে আৰু মই ভালদৰে ভিডিঅ' কৰিব নোৱাৰিলোঁ। ইমান অশান্তি পাইছোঁ আজি ভিডিঅ' কৰিব। একদম মানুহৰ কাৰণে ভিডিঅ' কৰিবই নোৱাৰি। গতিকে মই আহিলোঁ, ভাগৰ ধৰিছে। ভাগৰনো কিয় নধৰিব, ইমানখিনি পাহাৰৰ ওপৰত বগাই গৈছোঁ। বগাইতো গৈ পাহাৰৰ বগাই আকৌ 300টা চিৰি, ধেমালি নহয়। গতিকে এতিয়া মই ফ্ৰেছ হ'ম, তাৰপিছত আকৌ ওচৰৰ মন্দিৰটো যাব লাগিব। তাতেও শিৱ মন্দিৰ এটা আছে ওচৰতে, তাতে অলপ পূজা আয়োজন কৰিছে। গতিকে যাব লাগিব। আৰু মই ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ, বহুত ভাগৰ লাগিছে।